ছ'চিয়েল মিডিয়াত ইছলাম ধৰ্ম বিৰোধী বিতৰ্কিত মন্তব্য দৰং জিলাৰ খাৰুপেটীয়াৰ কুঁৱৰী পুখুৰী গাঁৱৰ এজন যুৱকে নিজৰ ফেচবুক একাউণ্ট যোগে ইছলাম ধৰ্ম বিৰোধী বিতৰ্কিত মন্তব্য কৰাত অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। হয়, যোৱা 12 তাৰিখৰ পৰা ফেচবুকত এটা বিতৰ্ক এটা চলি আছে। এইটো আমাৰ ধৰ্মীয় ইছলাম ধৰ্মৰ প্ৰৱৰ্তক হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামৰ বিৰুদ্ধে মুজাহিদুল ইছলাম নামৰ ল'ৰা এজনে বিভিন্ন ধৰণৰ কটুক্তিকৰ মন্তব্য কৰিছে, যাৰ ফলত দৰং জিলাত এটা উত্তেজনা পৰিৱেশ সৃষ্টি হৈছিল। আমি পৰিস্থিতিটো চাই চাৰিজাৰি চালোঁ, ছোৱালীবিলাক দেখাবলৈ হয়। মুজাহিদুল ইছলামে আমাৰ জাতিৰ পিতা মহাত্মা গান্ধীৰ প্ৰস্তাৱৰ লগত তুলনা কৰিছিল আমাৰ হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামক। এয়া এটা আমাৰ ধৰ্মীয়, কাৰণ আমাৰ ধৰ্মীয় এটা মনীষীৰ বিৰুদ্ধে এনেকৈ কথা এটা যিহেতু আমাৰ ইছলাম ধৰ্মাৱলম্বী লোকে কেতিয়াও সহ্য কৰিব নোৱাৰে, যাৰ ফলত বহল ভিত্তিত এটা ছ'চিয়েল মিডিয়াৰ জৰিয়তে ভাইৰেল হৈ গৈছিল। চিটুৱেশ্যনটো বহুত বেয়া যে আমি দেখা পাই আমি এতিয়া যিখন যোৱা 23 তাৰিখে খাৰুপেটীয়া আৰক্ষী থানাত এজাহাৰ দাখিল কৰিলোঁ আৰু এজাহাৰখন লগে লগে ৰেজিষ্টাৰ হ'ল আৰু কেছ নাম্বাৰটো হ'ল 161/19। গতিকে এই এজাহাৰখন ৰেজিষ্টাৰ হোৱাৰ পিছত যি ধৰণে আৰক্ষীয়ে ব্যৱস্থা ল'ব লাগিছিল কিন্তু তেনেকুৱা ব্যৱস্থা লোৱা আমাৰ পৰিলক্ষিত হোৱা নাই। যদিও এদিন গৈছিল, আমি কোৱাৰ ৰিকুৱেষ্ট কৰাৰ পিছত এদিন গ'ল, আকৌ এদিন ল'ৰাটো দেউতাক উঠাই আনিলে, যদিও পিছদিনা 4টাত হাজিৰ কৰাৰ কথা আছিল ল'ৰাটো, কিন্তু আজিলৈকে কিন্তু হাজিৰ নহ'ল, দেখা পোৱা নাপালোঁ। গতিকে আমি আৰক্ষীৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষক দাবী জনাইছোঁ, অতি শীঘ্ৰে ল'ৰাটোক কৰায়ত্ব কৰক আৰু শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰক, কাৰণ ই এটা ধৰ্মীয় আৱেগৰ কথা। এই আৱেগৰ বশৱৰ্তী হৈ ল'ৰাটো যদি কোনো ধৰণৰ আশংকা বুলি হৈ যায়, তেনেহ'লে এটা আইন শৃংখলা অৱনতি ঘটিব। জানিব পৰা মতে ফেচবুক যোগে জাতিৰ পিতা মহাত্মা গান্ধীৰ প্ৰস্তাৱৰ লগত ইছলাম ধৰ্মৰ প্ৰৱৰ্তক হজৰত মহম্মদক তুলনা কৰি অশ্লীল মন্তব্য কৰে মুজাহিদুল ইছলামে। যুৱকজনে নিজৰ ফেচবুক একাউণ্ট যোগে প্ৰচাৰ কৰা মন্তব্যই ইছলাম ধৰ্মাৱলম্বী লোকৰ অনুভূতিক আঘাত সনাৰ লগতে ধৰ্ম নিৰপেক্ষ সংবিধানক চূড়ান্ত অৱমাননাৰ অভিযোগ তুলি ইত্তেহাদ ফ্ৰণ্টৰ ৰাজ্যিক সাধাৰণ সম্পাদক নুৰ ইছলামে খাৰুপেটীয়া থানাত এজাহাৰ দাখিল কৰিছিল। কিন্তু প্ৰশাসনে যুৱকজনৰ বিৰুদ্ধে কোনো আইনী পদক্ষেপ নোলোৱাৰ অভিযোগ উত্থাপন হৈছে। খাৰুপেটীয়াৰ পৰা আবুল হাছেন, আছাম নিউজ এনিটাইম।